এখন সাধুত এটা বালক আছিল। সি এদিন আহাৰ বিচাৰি নদীৰ পাৰে পাৰে ঘূৰি ফুৰিছিল। সি গৈ গৈ বালিৰ চাপৰিত কাছ এটা চৰি ফুৰা দেখিলে। কাছটো দেখি সি ভাবিলে আজি ইয়াকে খাই পেট ভৰাব লাগিব। বালকটোৱে সময় নষ্ট নকৰি কাছটোৰ ওচৰলৈ আগবাঢ়ি গ'ল। বালকটো আহি থকা দেখি কাছে ভয়তে তাৰ হাত ভৰি মূৰ আদি তাৰ চলংগৰ ভিতৰত সোমাই ল'লে। কাছে মনতে ভাবিলে চাওচোন বালকে মোক কেনেকৈ চায়। ইফালে বালকে কাছৰ ওচৰ পাই কাছৰ হাত ভৰি মুখ নেদেখি ক'বলৈ ধৰিলে, তিলিং তালাং সদাশিৱ, হাত ভৰি নাই কেনে দিব। বালকৰ মাত শুনি কাছটোৱে ক'লে, চকু টাকুতে নহ'বা কণা, খাব খোজা যদি খিয়াই আনা। কাছৰ কথা শুনি বালকে কাছটোক নদীৰ পাৰে ধুবলৈ নিলে। পানী পোৱাৰ লগে লগে কাছটো আঁতৰলৈ গুচি গ'ল। বালকে অলপ সময় পানীলৈ চাই থাকি বেজাৰ মনেৰে আঁতৰি গ'ল।